এ বহাগ আহিল যেতিয়া মন ৰঙীন এতিয়া যৌৱনৰে আমনি এ বহাগ আহিল যেতিয়া মন ৰঙীন এতিয়া যৌৱনৰে আমনি বিহুৱান খনিলৈ আহতৰ তললৈ আহিবিনে মোৰে কাষলৈ। গাইজ নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? স্বাগতম মোৰ অন্য এটি ভিডিঅ' মাজলৈ আৰু তোমালোকে চাই আছা গোপাল ফৰেক্স। তো বন্ধুসকল, আজি মানে প্ৰথমতে সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমি গৈ আছোঁ ভেলাঘৰলৈ, আৰু মই গৈ আছোঁ মানে ভেলাঘৰলৈ। আৰু আমাৰ ইয়াত মানে কেনেকৈ পাতে আপোনালোকক দেখাম বন্ধক। সো গাইজ, এয়া আমি খানা খাবলৈ এইবিলাক বস্তু পাতি অনা হৈছে। আৰু এইফালে তেল নিমখ চামুক বেগ আছে, আৰু এইফালে ব্ৰইলাৰ দুটা। পূৰা আজি পাৰ্টি হ'ব দে আৰু। গাইজ, এতিয়া এইফালে মাংস চাংস অনা হৈছে। আৰু পূৰা মানে আজি ভোগালী বিহু পূৰা খানা খাব, মানে পূৰা আজি মানে ধামাকা হ'ব আৰু। গাইজ, এতিয়া মানে মই ঘৰলৈ আহি আছোঁ। তেতিয়া মাঘ বিহু মানে আজি ৰখীয়াটো ইমানেই আছিল। আৰু কাইলৈ মই আৰু এটা ব্লগ মানে আপোনালোকক দেখুৱাই দিম। চ' আজিলৈ দিছোঁ বাই। তোমালোকে মেজি ভোজ খোৱা আৰু সুখত থাকা, ইমানে।